নমস্কাৰ বন্ধুসকল, বহুত দিন হ'ল ভিডিঅ' একো দিব পৰা নাই। কিনো ভিডিঅ' দিম, একো কণ্টেণ্ট নাই, বিচাৰি পোৱাই নাই, একোৱে দিবলৈ একো নাই, ক'তো যোৱাও নাই, বহুত দিন হ'ল। সেয়ে ভাবিলোঁ আজি এজেগালৈ যাম ফুৰিবৰ কাৰণে। এতিয়া মই বৰ্তমান ৰূপকহঁতৰ ঘৰত আছোঁ, ৰূপকক ৰখি আছোঁ। ৰূপকক ওলাব দিছোঁ, ওলাই আছে সি। ওলাই হ'লে যাম আৰু। বহুত দিন হ'ল ভিডিঅ' একো দিবই পৰা নাই, ক'তো যোৱাও নাই। আজি যাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকক, বহুত ভাল পাব। ভাল জেগা এটালৈ গৈ আছোঁ আজি। এইফালে এতিয়া ৰূপকো ওলাই কৰি হৈ গ'ল। ৰূপক গাড়ী উঠাই লৈ এতিয়া আহি গ'লোঁ। সেই ৰাস্তাতে ৰখি আছোঁ। এতিয়া আমাৰ ভূৰখণ্ডতে হয় হাঁহচোৱা ল'ৰা এটা যাব। বাছতে ৰখি আছোঁ, এতিয়া আহিব সি। সেইকাৰণে এইখিনিতে ৰখি আছোঁ অহালৈ। তাকো লৈ যাম, আমি একেলগে যাম তিনিটাই। এতিয়া আমি আহি মৰিগাঁও পালোঁহি। মৰিগাঁও পাৰ হ'ম আৰু এতিয়া। মৰিগাঁও টাউনৰ পাৰ হৈছোঁ আহি। আজি আমি যাম ধৰমটোল যাম। ধৰমটোলত বিষ্ণু মন্দিৰ এটা আছে, আমি তালৈ যাম। মন্দিৰটো ধুনীয়া লাগে, খুব ধুনীয়া লাগে মন্দিৰটো। চাই থাকক, মন্দিৰটো দেখাম আজি খুব সুন্দৰ কৰি। ভাল লগা মন্দিৰ এটা। বৰ্তমান এতিয়া আমি তেলাহী পালোঁহি। তেলাহী ট্ৰেইনৰ গেটত তেনেকৈ ৰখি আছোঁ আহি। ইয়াতে এজন ল'ৰা আছে, আমাৰ লগৰে ল'ৰা হয়, মাটি পৰ্বতৰ হয়, তাক ৰখি আছোঁ। সিও আহিব, আমাৰ লগত যাব। তাক ফোন কৰি আছোঁ, আহিব, একেলগে যাম। লগৰটো আহি গ'ল এতিয়া, বাইকত উঠাই ল'লে। আৰু এজন লগৰ আছিলে লগত, অকলে আহিছিল। তাৰ বাইকতে উঠাই দিলোঁ। আমি ৰূপকে মই গৈ আছোঁ এতিয়া। ইয়াত তেলাহী উঠিছোঁ। মেইন এতিয়া হাইৱে পাইছোঁ আহি। এই দুজনেই হৈছে লগৰ দুজন, সিহঁত দুয়োটা যাব আমাৰ লগতে। গৈ আছোঁ আমি এতিয়া। ৰাস্তা চাওক, ৰাস্তা কিমান যে ধুনীয়া ৰাস্তা, ইমান চিলচিলীয়া। গাড়ী বা বাইক চলাই ভাল লাগে, বহুত ভাল লাগে। কি সুন্দৰ ৰাস্তা, মজা লাগে আৰু বাইক চলাই। এতিয়া আমি ইয়াত পাইছোঁ আহি, ধৰমটোলৰ বিষ্ণু মন্দিৰ পালোঁ আহি। মন্দিৰটো চাওক, একদম ৰাস্তাৰ লগতে হয়, ৰাস্তাৰ পৰা অলপ তলত হয় মন্দিৰটো। ইয়াত চাওক, গাড়ী কিমান অহা যোৱা কৰি আছে। মন্দিৰটোৰ লগতে হয় ৰাস্তাটো, বহুত গাড়ী অহা যোৱা কৰি থাকে। ইয়ালৈ আহিলে ৰাস্তা পাৰ হওঁতে খুব সাৱধানে পাৰ হ'ব। বহুত গাড়ী যিহেতু অহা যোৱা কৰি থাকে, খুব সাৱধানে পাৰ হ'ব। আৰু এইখিনিতে চাওকচোন, ভাবিছিলোঁ কোন আহিছে বুলি, এই গাড়ী কেইখনত ৰখি আছে। এইফালে পুলিচো ৰখি আছে। ভাবিছিলোঁ কোনোবা মন্ত্ৰী এজন আহিছে, পাছত দেখিলোঁ যে আমাৰ অসমৰে সকলোৱে চিনাকি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ছাৰ আহিছে। তেখেতৰ পত্নী আহিছে আৰু তেখেতৰ ছোৱালীজনী আহিছে। ঘৰলৈ গৈ আছিল চাগে, আজি কাতি বিহু বুলি। এইখিনিতে বিষ্ণু মন্দিৰতে দেখা পাই সেৱা এটা ল'বলৈ বুলি ৰখি দিলে। আমি আছিলোঁ সেইখিনিতে ভিডিঅ' বনাই, সেইখিনিতে আহি ৰখি দিলে। ভাল লাগিল বহুত লগ পাই, দেখিলোঁ আজি ওচৰৰ পৰাই। এনেকৈ তেখেতসকলে ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লে। সকলোৱেতো চিনি পায় আৰু কেশৱ মহন্ত ছাৰক, অসমৰ এজন মিনিষ্টাৰ হয়। এতিয়া মই মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ। সোমাই ভিতৰ ভাগ চাওঁ বুলি আহিলোঁ, আৰু ভিতৰ ভাগত সোমাব নোৱাৰোঁ বাৰু, নোসোমাওঁ ভিতৰলৈ। ইয়াত দেখিলোঁ ভকতসকলে পাঠ পঢ়ি আছে, ভাগৱত পাঠ চলি আছে, আৰু এইফালে আইসকলে বহি আছে। ইয়াত ভিতৰৰ ভাগ হয় মন্দিৰটো, নোসোমালোঁ আৰু বাহিৰৰ পৰাই দৰ্শন কৰিলোঁ, আৰু বাহিৰৰ পৰাই সেৱা এটা কৰিলোঁ আৰু ভিতৰলৈ নগ'লোঁ। আৰু এইফালে ৰূপকে চাকি লৈ আহিলে, চাকি বন্তি লৈ আহিলে জ্বলাবৰ কাৰণে। কলপাত কাটি আছে প্ৰসাদ খাবলৈ, প্ৰসাদ দিব আৰু কলপাততে ধুনীয়াকৈ কাটি আছে এজন ভকতে। আৰু এইফালে ৰূপকে চাকি জ্বলাই আছে চাগে। এইফালে ৰূপকে চাকি জ্বলাব ৰেডি কৰিছে। ইয়াতে সেৱা এটা কৰি লওঁ, ৰূপকে চাকিকেইটা জ্বলাই লওঁ, সেৱা এটা কৰি ল'ম আৰু। এইফালে চাওক, চাকি শলিতা চাওক কিমান ভৰ্তি হৈ গৈছে। বহুত চাকি শলিতা জ্বলোৱা মানুহ আছিলে। ইয়াৰ চাকি শলিতা বহুত হৈ আছে, বহুত জ্বলিয়ে আছে। ৰূপকে জ্বলাব ওলাইছে আৰু সেইখিনি জ্বলাই কৰি লওক। ধুনীয়াকৈ সেৱা কৰি ল'ম আৰু ইয়াৰ পৰা যাম। আৰু এজেগাত যাম আমি ইয়াৰ পৰা, হৰ্ণবিল যাম, হৰ্ণবিল পাৰ্কত যাম আমি। চাই থাকিব। সেৱা কৰি চাকি তাকি জ্বলাই সেৱা কৰি হৈ গ'ল। বাহিৰলৈ ওলাই আহিলোঁ এতিয়া। সেইফালে বাহিৰলৈ ওলাই আহিলে কেশৱ মহন্ত ছাৰ অলপ আগলৈ গৈছিলে কিবা এটা কাৰণত, তাৰপিছত এইফালে আহি গ'ল এতিয়া। এইফালে ভকত এজনে প্ৰসাদ দি দিলে ছাৰক। এইফালে ছাৰৰ যাব হ'ল চাগে, টাইম হ'ল অলপ অহা।
এতিয়া যাবগৈ চাগে, যাব ওলাই আছে এতিয়া। মন্দিৰৰ পৰা এতিয়া আমি আহি গ'লোঁ। আহি এতিয়া আমি হৰ্ণবিল পাৰ্কো পালোঁ আহি, হৰ্ণবিল উদ্যান অসমীয়াত, এয়া হৰ্ণবিল পাৰ্ক পালোঁ আহি। এইফালে হৰ্ণবিল উদ্যান, ইয়াৰ ৰূপকত টিকেট কাটিব দিছোঁ। টিকেটটো বেছি পইচা নলয় বাৰু, 4জন মানুহ আছোঁ, 50 টকা। ইয়াত টিকেট কাটি আমি ভিতৰলৈ সোমাই আহি আছোঁ এতিয়া। ভিতৰত চামগৈ কেনেকুৱা কি বস্তু আছে, কিমান ভাল লাগে। ভিতৰত সোমাই আহিয়ে ভাল লাগিছে বাৰু, বহুত ধুনীয়া বনাই থৈছে। এইফালে এইখিনিতে আমি বাইককেইখন ৰখাই দিলোঁ। ভিতৰলৈ সোমাই আহিব পাৰে, বাইক ইয়াতে ৰখাব পাৰে, পাৰ্কিং আছে ইয়াতে। গাড়ী বাইক ৰখাবৰ কাৰণে এইখিনিতে পাৰ্কিং, ইয়াতে ৰখাই কৰি যাব পাৰে আৰু, সেইখিনিতে আমি থৈ দিলোঁ। এতিয়া আমি ভিতৰত ঘূৰিম বাৰু, কেনেকুৱা কি আছে, ভাল লাগে নালাগে চাই। এতিয়া আমি গৈ আছোঁ গোটেইকেইটা একেলগে। ভাল লাগিছে বাৰু, বহুত ধুনীয়া কৰি থৈছে, চাফ চিকুণ ধুনীয়া কৰি থৈছে, গছ গছনি ফুল বঢ়িয়া বনাই থৈ দিছে। এইফালে চাওক, কি ধুনীয়া বনাই থৈছে, গছ গছনি ফুল, ধুনীয়া ফুল। এইখিনি পানী ওলাই থাকে মানে কিবা, এতিয়া পানী চানী ওলোৱা নাই বাৰু, এনেকৈ আছে। মানুহ নাই, বহুত কম মানুহ, বেছি মানুহ নাই। মানুহ নাই বুলি ক'ব পাৰি, আমি কেইজনে আৰু কেইজনমান মানুহ আছে, বেছি মানুহ নাই। খুব সুন্দৰ লাগিছে কিন্তু, বহুত ধুনীয়া বনাই থৈছে, সেউজীয়া সকলোফালে সেউজীয়াই আৰু। এইফালে এটা এনেকুৱা ওখ কৰি কিবা বনাই থৈ দিছে, ভাল লাগিছে আৰু, কিবা সৰু গছৰ পুলি আছে, এনেকৈ সজাই কৰি থৈ দিছে। বৰ্তমান এতিয়া আমি পাৰ্কৰ ভিতৰত সোমাই বহি আছোঁ, ভৰি চৰি উঠাই লৈছোঁ, একদম বহি আছোঁ পূৰা। ৰ'দটো পিছে আছে, অলপ গৰম লাগিছে, বেছি গৰম লগা নাই বাৰু, তথাপিও বহি লৈছোঁ আৰু। বহি আছোঁ আৰু বহি আছোঁ। এইবিলাক ৰূপহঁতক পঠাইছোঁ পানী আনিব, পানী পিয়াহ ধৰিছে বহুত, পানী অলপ খাব লাগিব, একো খোৱা নাই যিহেতুকে। এটা এইফালে কিবা কথা পাতি ফুৰিছে, ভিডিঅ' কল কৰি ফুৰিছে। এইফালে চাওক বন্ধুসকল, মোৰ হাতত আহি পখিলা এজনী পৰিছে আহি, ক'ৰ পৰা আহি পখিলা এজনী পৰিছে চাওক। ধুনীয়াকৈ পখিলা এজনী পৰিছে আহি হাতত। ইমান বেছি ডাঙৰ নহয় বাৰু পাৰ্কখন। আপোনালোকে যদি কেতিয়াবা হৰ্ণবিল পাৰ্কলৈ আহে, আমচৈ গেট বুলি কয়, এইখিনি আমচৈ গেটৰে পৰে। পূবৰ পৰা যদি পশ্চিমলৈ যাই থাকে, লেফ্ট ছাইডে হ'ব, আৰু যদি পশ্চিমৰ পৰা পূবলৈ যাই থাকে, ৰাইট ছাইডে হয়। পোষ্টাৰ আছে, মাৰি থৈ দিছে, দেখা পাবই আৰু আহিলে, ৰাস্তাৰ লগতে আছে। ইয়াত ধুনীয়াকৈ আপোনালোকে ফেমিলি লৈ আহিব পাৰে, ল'ৰা ছোৱালী লৈ আহিব পাৰে। ইয়াত ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীৰ কাৰণে খেলা ধূলা কৰা বস্তু আছে, ইয়াত ধুনীয়াকৈ খেলা ধূলা কৰিব পাৰে এইখিনি জেগাত। তাৰ পৰা ওলাই আহিলোঁ, এতিয়া সময় হৈছে 3টা বাজিলে, এতিয়া বহুত ভোক লাগিছে। এইখিনিত ৰাস্তাৰ ওচৰতে ফুটপাথৰ হোটেল এখনতে এতিয়া আমি কিবা ৰুটি পুৰি খাই লওঁ, খাই বৈ লৈ যাই থাকিম আৰু। বন্ধুসকল, ভিডিঅ'টো আজি ইমানখিনিয়ে আছিলে, আৰু বেছি দীঘল নকৰোঁ বাৰু। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।